হাই গাইজ গুড মৰ্ণিং। এতিয়া বাজিছে ৰাতিপুৱা 6টা। আমি যাই আছোঁ চেৰাপুঞ্জীলৈ। আমি আহি বাটত পালোঁ এতিয়া শ্বিলং, আৰু শ্বিলঙৰ পৰা যাই আছোঁ আমি শ্বিলঙৰ একা ৰাস্তালৈ। গাইজ আহি আমি চেৰাপুঞ্জী পাই গ'লোঁ। Moi pahari suali. এইবিলাক হৈছে মেঘ, আৰু আমি মেঘৰ মাজে যাই আছোঁ। ইয়াতে ৰখি অলপ টাইম ফটো উঠিলোঁ। নামি যাবি নাকি দাঁতে কিটা চাবা আকৌ বা বাহে লাগছি বা কিয় গালি বেছি এতিয়া এটা আমাৰ আমাৰ নেক্সট আমাৰ নেক্সট আমি মোবাইল চাওঁ এই নেক্সট এই ইয়াৰ কি দিলি নেক্সট এই বগা বগা আগতে দিছ লাগি আছে নেক্সট এই কি দিছ এই আছে এই কি দিছ চকু দিছ নেক্সট চাইছো যাই আছে নাই না লাগছি না যাই আছে ৰুমত যাই অলপ টাইম ৰেষ্ট লৈ আকৌ ফুৰিবলৈ ওলাই আহিলোঁ। যিহেতু বহুত দূৰৰ পৰা আহিছোঁ, বহুত ভাগৰো লাগিছে। এই ৰুমত গ'লোঁ, কাপোৰ চাপোৰ চেঞ্জ কৰি আকৌ ফুৰিবলৈ ওলাই আহিলোঁ। বেয়া লাগে না ভাল লাগছে কিন্তু আমার যে আজি অবস্থা না क्या खाইছে একবার জোরে তাই গাইজ মায়ের বাপেক যা পুজা করে বহুত উৎপত দেখছি না গাইজ, ইমান উৎপত। এই গাইজ এই দেখছি না নিজে নিজে দিয়েছে একদম। ভিডিও করেন अब है जुदा का मौसम किसे न जो আমি আহিলোঁ ইয়াৰ ৰুমত আহি অলপ ভাগৰ জিৰালোঁ আৰু কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ। দেখিছেনে ইমান ধুনীয়া ৰুমটো, বহুত ভাল লাগিছে গাইজ। গুড মৰ্ণিং গাইজ, উঠি আহিলোঁ ফুৰিবলৈ। উঠি আছোঁ পাহাৰৰ ওপৰত। পাহাৰৰ ওপৰৰ পৰা ঘৰবিলাক ইমান ধুনীয়া দেখিছেনে গাইজ, ইমান ধুনীয়া ধুনীয়া ঘৰ। গাইজ এইবাৰ আকৌ শ্বিলঙৰ ৱাটাৰফলছলৈ যাবলৈ আহিলোঁ। ইয়াতে অলপ টাইম ৰখি ফটো উঠিলোঁ। আৰু ইয়াত দেখিছেনে আপিটো ইমান বদমাছ দাউৰি আছে, তাইৰ লগত অলপ দাউৰিলোঁ। এতিয়া আমি আহিলোঁ শ্বিলঙৰ ৱাটাৰফলছলৈ।
এতিয়া যাই আছোঁ ঘৰলৈ আৰু ইমান মানে ভিডিঅ' কৰা নহ'ল যিহেতু বহুত দূৰ ৰাস্তা আৰু গা চা বহুত বেয়া লাগিছে সেইকাৰণে আপোনাৰ ইমান দেখুওৱা নহ'ল এতিয়া ঘৰলৈ যাই আছোঁ আৰু কিবা এটা খাই যাম আৰু ঘৰলৈ বাই বাই গাইজ ইমান দেখুৱাব নোৱাৰিলোঁ অলপ দেখুৱালোঁ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই